So hello everyone, welcome to my channel Be Happy with Shaya. More channel অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। ময়ো ভালে আছোঁ। আৰু আজি হৈছে মহানৱমী আৰু আমি পূজালৈ গৈছিলোঁ। তাতে আজি হোম পৰিছে যিহেতু তাৰে পুষ্পাঞ্জলি ল'লোঁ, তাতে খিচিৰি খাই আহিলোঁ। আৰু আজি যিহেতু পূজা শেষ হ'ব সেইকাৰণে এবাৰ আহিলোঁ আৰু এতিয়া ড্ৰেছ দেখিছেই পিন্ধি আছোঁ। এতিয়া ফ্ৰেছ হৈ লৈ ইভিনিং পূজা চাবলৈ যাম। চ' আপোনালোকক ভিডিঅ'বোৰ দি থাকিম। হাতৰ পৰা কাঢ়ি লৈ গ'ল গৌতমে। দেখা পাই থাকা তো এই কয়েকটা জিনিস নিয়ে আমরা আসছি সন্ধ্যায় 8 ঘটিকায়। তো আপনাদের কাছে অনুরোধ করছি, যাদের যাদের মধ্যে এই প্রতিযোগিতা বা অংশগ্রহণের জন্য মন উৎফুল্লিত করছে, এয়া চাওক ৰাইজ, ইমান মানুহ পূজাৰে মানুহে বজাৰে মানুহে একদম মানে মিলি গৈছে একদম। মানুহে মানুহ আৰু আমাৰ মায়ে চাই আছে মানুহকেইটাক। আৰু ববী বাই বেলুন লৈ আছে। হেল্ল' এভৰিৱান, আপোনালোকে পূজা চাবলৈ গৈছেনে বাৰু? মই আহিলোঁৱে পূজা চাই। আৰু চাওকচোন মোক কেনেকুৱা লগা হৈছে এই ড্ৰেছযোৰত। সেইদিনা যে দেখাইছিলোঁ। আৰু এইযোৰ ইয়েৰিংছ পিন্ধিছিলোঁ ইয়াৰ লগত, এইটো আৰু হাতত এটা ঘড়ী পিন্ধিছিলোঁ। এইটো চিম্পল চাই চেইন এডাল লৈছিলোঁ। আৰু ভিডিঅ' আপলোড দিম বাৰু, চ' চাই থাকক। হেল্ল' এভৰিৱান, কি কৰি আছে বাৰু? আৰু আজি নৱমী পূজাৰ শেষ হ'ল মোৰ বাবে। চ' এতিয়া ভাত পানী খালোঁ। আৰু আজি ভিডিঅ'টো ইমান দীঘল নহয়, মই বেছি পূজা চাব যোৱা নাই, 2খন নে 3খন চালোঁ। তাৰপাছত আহিলোঁ, আহি ফ্ৰেছ হৈ ভাত পানী খালোঁ। খাই এতিয়া ভিডিঅ' আপলোড দিওঁ আৰু কালি দশমী, কালি দেৱীৰ বিদায়। বহুতেই বেয়া লাগিব মানে। আগতে ভাবিছিলোঁ যে কিহৰ কাৰণে মানে কিয় মানে অকল 4 দিন আহে আৰু বেছি দিনো থাকিব পাৰে। তো 4 দিন আহে, মনটো বেয়াও লাগিব কালি অকণমান, যিহেতু দেৱী মা যাব।
কিয় নাজানো হঠাৎ মানে যেতিয়া যোৱা দেখি পাওঁ মানে আমাৰ ৰাস্তাৰে যেতিয়া প্ৰতিমাবোৰ লৈ যাই থাকে 3-4খনৰ প্ৰতিমা আমাৰ ফালেৰে লৈ যায় বেয়া লাগে বহুতেই বেয়া লাগে আৰু বিদায় মুহূৰ্ত কালি আহি পাব আৰু কালি চাওঁ ভিডিঅ' দিওঁ নে নিদিওঁ আজি ব্লগটো ইমানতে সামৰিছোঁ আশা কৰোঁ আপুনি সকলোৱে ভালে কুশলে থাকক দেৱী মা আশীৰ্বাদ দিয়ক যাতে সকলোৱে ভালে থাকে সকলোৰে মনৰ কামনাবিলাক শুদ্ধি হওক যোনে ভাল মনেৰে শুদ্ধ মনেৰে দেৱীৰ আগত প্ৰাৰ্থনা কৰিছে সেই প্ৰাৰ্থনা শুদ্ধ হওক তাকে কামনা কৰিছোঁ আৰু এইবছৰলৈ পূজা বিদায় অহা বছৰ আকৌ এটি নতুন সাৰত লৈ দেৱী মা আহিব অতি আগ্ৰহেৰে বাট চাই ৰ'ম তেওঁ আহিব আমাক সকলোকে আশীৰ্বাদ দিব আৰু আজিৰ ব্লগ ইয়াতে শেষ আশা কৰোঁ ভালে থাকক আপোনালোক আৰু কুশলে থাকক আৰু যদি মোৰ চেনেলৰ নতুন সদস্য আপোনালোকে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব যাতে মোৰ চেনেলৰ ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব গুড নাইট